গাইজ ওয়েলকাম টু মাই চেনেল। তো গাইজ আজি মই সৰভোগৰ মন্দিৰত যাব ওলাইছোঁ। তো আপোনালোকক মোৰ আজি দিনটো কি কি হ'বলৈ গৈ আছে বা কি কি কৰোঁ মন্দিৰত চব দেখুৱাই থাকিব চেষ্টা কৰিম। তো আপোনালোকে মোৰ বিশেষ নহয় মানে মই কি কি কৰোঁ সেইটো নহয়, কিন্তু মানে আপোনালোকক মই মানে আজি সৰভোগৰ গৰিকাগড় স্থানখন দেখুৱাই দিম। স্থানখন ধুনীয়াকৈ দেখুৱাই দিম বুলি ভাবিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। মই মানে আপোনালোকক যি দেখুৱাই থাকোঁ তো আপোনালোকে ভালদৰে চাই যাব। তো এতিয়া আৰু গলি চলি চাওক, সাজি কাচি ওলালোঁ, ধুনীয়াকৈ ওলাই ল'লোঁ। তাৰপিছত এতিয়া আৰু যাম গাড়ী উঠি কিনে আপোনালোকক চব দেখুৱাই থাকিম, কেনেকৈ যাওঁ আৰু কি কি কৰোঁ অলপ চলপ চব দেখুৱাই থাকিম। আৰু গৰিকাগড় থানখনো ভালকৈ দেখুৱাই দিম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। তোমাৰ কলিজাটোৰ লগত যাম বুলি ভাবিছোঁ দেখিলে। তো তাই মানে কেমেৰা ওলাব বেয়াই পায়, কেনে মানে জবৰদস্তি ওলাব লগা হয় কেমেৰাত। আমি যাম আমাৰ চব আহিছে, মা আহিছে, দেও আহিছে, মই আহিছোঁ দেখিলে। আমি নমো কৰিব যাম, নমো কৰিব যাম। কি কি কবা কোৱা নমো নমো কৰিম, চাকি জ্বলাম। মুনলি গাইছ ক গাইছ, আমি ক'ত যাই আছো ক। আহি পালোঁ আমি, চবে গামোচাবিলাক লৈ আছে। Yes. দেখিলে কি ধুনীয়াকৈ বান্ধি থৈছে গাছত ৰুটিবিলাক। আমার বাহন বান্ধি দুটা আগতে এইখিনি দিব লাগিছিল যে, শুনছা ঐ এইখিনি ভগৱানক দি এতিয়া ইফালে দি দে। খুচরা পয়সা আছে না মোৰ লগত আছে, 1 টাকা 2 টাকা 10 টাকা দিলে এখন গালি নাপাব না। বিতৰণ কৰি আছে চব। মোৰ ক'ত ডিছ নাই যে, এখানে নেকি দহে মই লওঁ।
আছে চাহতে নাচি আছে ইউনবিলাক কি গিলাৰি কৰি দিব যাবনে ফোন কৰা না কৰছোঁ কি কৈছে আহি আছোঁ কৈছে না আৰু আগতে ভিডিঅ'টো কৰি লওঁচোন চাওঁ খাবা গৈছে খাওয়া গেছে ও পিছতে বহি আছে কৃষ্ণ ডান্স কৰিছে ও কিছু কাপড় উপর ড্যান্স এতিয়া যাব ওলাইছোঁ যাম আৰু হা এখন আহি আছে ৰাস্তা